মা এফালে যাব ওলাইছে। মা নাতিনীয়েকৰ বিয়া, বাহঁত গুৱাহাটীৰ পৰা আহি আছে আৰু ডিব্ৰুগড়লৈ যাব তেওঁলোক, সেইকাৰণে মাক লগত লৈ যায়। বিয়া শনিবাৰলৈ আছে, এতিয়া কেইদিনমান তেওঁ থাকিব লাগিব। নাতিনীয়েকক আৰু ডাঙৰ পুতেকক মানে এৰি থৈ যাবৰ কাৰণে তেওঁ বৰ চিন্তা। আৰে ইমান দিন ঘৰ চম্ভালিলে, এতিয়া বোৱাৰীজনী আছে যেতিয়া আপুনি ওলাই যাওক, অকণমান ফুৰিবও লাগে, মনটো ভাল লাগিব আৰু সদায় সোমাই থাকি মনটো বেয়া লাগিব। তেওঁ সেইটোকে মানে এয়া বাহিৰত আহি ওলাই খুব দুখ কৰি আছে নাতিনীটোক এৰি থৈ যাব যে। আৰু মই ভাবিছোঁ নাতিনীক নহাৰ আগতে তেওঁ যাওক, নহ'লে সিও হুলস্থুল লগাব। আৰু মই এইষাৰ কথা কোৱাৰ কাৰণে তেওঁ যাব ওলাইছে। যেতিয়া ঘৰত আছোঁ, যেতিয়া মই চাবৰ বাবে ঘৰটো চাম নহয়। এইয়া চাওক আমাৰ বাইদেউ ওলাই ৰেডি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গীতামণি দাসে শিৱসাগৰ বোৱাৰী পৰিয়াললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই দললৈ আহিছোঁ, চাওকচোন কি দেখুৱাব পাৰোঁ আপোনালোকক। শিৱসাগৰৰ শিৱদৌলত অনেক ঠাইৰ ভক্তৰ সমাগম ঘটিছে। এয়া হৈছে সোমবাৰৰ দিনটো, মানে শাওনৰ দ্বিতীয়টো সোমবাৰ। ৰাতিপুৱা সময়ত বহুতো ভক্তৰ সমাগম ঘটিছে। কিমান দীঘলীয়া লাইন আপোনালোকে চাওকচোন। এফালে বতৰ বেয়াও, ইমানেই বৰষুণ দিছে, তথাপিতো ভক্তৰ সমাগম ঘটিয়ে আছে। আৰু তেওঁলোকেও শিৱ বাবাৰ আশীৰ্বাদ ল'বলৈ আহিছে। মনত বহুতো কল্পনা জল্পনা আছে তেওঁলোকৰ, সেইখিনি আশীষ পাবৰ বাবে তেওঁৰ চৰণত এগছি বন্তি আৰু পানী ঢালিবলৈ আহিছে। আজি সোমবাৰ, এগছি বন্তি দিবৰ বাবে আহিছোঁ, শাওণ মাহ চলি আছে যেতিয়া। আৰু আহকচোন আপোনালোককো মই শিৱসাগৰ শিৱদৌলটো দেখুৱাইছোঁ। তাত দিছে ন, ইয়াৰ পৰা আঁতৰাই দিলে ন। আগতে চাকি দিয়াৰ স্থানটো বেলেগত আছিল, কিন্তু এতিয়া ভক্তৰ সমাগম বেছি হৈছে কাৰণে আছুতীয়াকৈ এডোখৰ ঠাই বনাই দিছে, য'ত চাকি বন্তি জ্বলাব পাৰে ভক্তগণে। আৰু এই ঠাইডোখৰ মই আপোনালোকক দেখুৱাইছোঁ, চাওকচোন কিমান ভক্তৰ সমাগম ঘটিছে শিৱদৌলত। শাওণ মাহ শিৱ বাবাৰ প্ৰিয় মাহ, কিয়নো এই মাহতেই শিৱ বাবাই বিষপান কৰি পৃথিৱীবাসীক ৰক্ষা কৰিছিল। সেইবাবে শিৱ বাবাক নীলকণ্ঠ নামেৰে অলংকৃত কৰা হৈছিল। বিষপান কৰাৰ লগে লগে শৰীৰত উত্তাপ সৃষ্টি হৈছিল। তেতিয়া বৰুণ দেৱতাই ধাৰাসাৰ বৃষ্টি দি তেওঁক শান্ত কৰিছিল, আৰু সেইকাৰণে এই মাহটোত খুব বৰষুণ হয়। এই মাহটোত শিৱ বাবাক পূজা কৰা হয়। আন এক আখ্যানৰ মতে পাৰ্বতী দেৱীয়ে ব্ৰত কৰি এই মাহতে শিৱ বাবাক লাভ কৰিছিল, আৰু সেইকাৰণে এই মাহটোৰ মহত্ব অধিক বেছি।
পৰিৱেশটো মই আপোনালোকক দেখুৱাইছোঁ। ভক্ত আহি আছে। এয়া হৈছে দলমুখ চাৰিআলিৰ পৰিৱেশ। বেটেৰীত আজি মন্দিৰলৈ বেটেৰীত আহিলোঁ। তাতে খুব ভাল লাগিছে, একদম বতাহ মাৰি আছে, পৰিৱেশটো ইমানেই ভাল লাগিছে। বহুত দিনৰ মূৰত আহিছোঁ। দৌলৰ পৰা আহি পালোহি, আহি পাই বনাই মেলি ওলোৱা হ'ল আৰু এতিয়া 8টা বাজিছে। মই আজি এটা বিষয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিলোঁ আৰু বিষয়টো হৈছে প্ৰাৰ্থনা। আপোনালোকে ভাবিছে প্ৰাৰ্থনাটো লৈনো কি বিষয় হ'ব পাৰে। প্ৰাৰ্থনা আমি সকলোৱে কৰোঁ, ৰাতিপুৱা গধূলি। যে কোনো এটা ধৰা বন্ধা নিয়ম থাকিব লাগে সেইটো নহয়। আমি যিকোনো সময়তে ভগৱানক ভাবিব পাৰোঁ আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকে বিভিন্ন নামেৰে ভগৱানক নামাকৰণ কৰে আৰু বিভিন্ন নীতি নিয়মেৰে প্ৰাৰ্থনা কৰা হয়। ভগৱান মাথো এজনেই, আমি প্ৰত্যেকেই বিভিন্ন নামেৰে নামাকৰণ কৰোঁ, সেইটো আমি সকলোৱে জানো। আৰু প্ৰাৰ্থনা হৈছে পৰম পিতা পৰমেশ্বৰক স্মৰণ কৰা এটা মাধ্যম। সাধাৰণ অৰ্থত প্ৰাৰ্থনা বুলি ক'লে নিঃস্বজনে সৰ্বস্বজনৰ ওচৰত কিবা বিচাৰি কাতৰ অনুৰোধ কৰাকে বুজা যায়। 1912 চনত চিকিৎসা বিজ্ঞানত নোবেল বঁটা প্ৰাপ্ত এলেক্সিছ কেৰলে প্ৰাৰ্থনাৰ বিষয়ে কৈছিল, প্ৰাৰ্থনা কেৱল পূজা বা অৰ্চনা নহয়, ই হ'ল মানুহে নিজে সৃষ্টি কৰিব পৰা এটা আটাইতকৈ ডাঙৰ শক্তি। সঁচাকৈ মনটো অশান্তি লাগিলে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে মনটো বহুত শান্তি পোৱা যায়। সেইটো মই মোৰ নিজৰ ক্ষেত্ৰতে অনুভৱ কৰোঁ। আমি সংকটৰ কালত আমি এবাৰ হ'লেও উদ্ধাৰৰ পথ বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। প্ৰকৃত অৰ্থত ক'বলৈ হ'লে যিজনে আমাক জীৱন দান দি জীয়াই থাকিবৰ বাবে প্ৰকৃত পথ বিচাৰি উলিয়ায় বা যি আমাক সন্ধান দিছে জীয়াই থাকিবৰ বাবে আৰু ধন্যবাদ জ্ঞাপনৰ বাবে আৰু সংকটৰ সময়ত উদ্ধাৰ কৰিবৰ বাবে যি বাক্যৰে আমি তেওঁক স্মৰণ কৰোঁ, সেই প্ৰাৰ্থনা। সেইটো মই ভাবোঁ। এনে এজন পণ্ডিত ৰ'ব দেই, মই অলপ পাহৰি গৈছোঁ। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল, ঈশ্বৰৰ ওচৰত কৰা আকুলতাৰ আহ্বান বা ঈশ্বৰৰ লগত যোগসূত্ৰ স্থাপন কৰাই হ'ল প্ৰাৰ্থনা। প্ৰাৰ্থনাৰ বাবে এখন পবিত্ৰ হৃদয় লাগে আৰু পবিত্ৰ হৃদয়ে যেতিয়া ভগৱানক স্মৰণ কৰা হয়, তেওঁ কেতিয়াও অৱজ্ঞা নকৰে। শুদ্ধ মনেৰে তেওঁক স্মৰণ কৰিব লাগে। স্মৰণ কৰিলেই হ'ল, তেওঁক বাক নালাগে। বাক মানে কি, আপুনি কোনো বাক্যৰে তেওঁক কথাখিনি ব্যক্ত কৰিব নালাগে। আপোনাৰ যদি মনটো শুদ্ধ হয়, শুদ্ধ যদি তেওঁক স্মৰণ কৰে, তেওঁ আপোনাৰ মনৰ ভাৱ বুজি পাব আৰু আপোনাৰ দুখসমূহৰ কথা ভগৱানে সদায় বুজি পায়। প্ৰতিজন ভক্তৰ অধীন ভগৱান আৰু সকলো তেওঁ বুজিয়েই পায়। সেইকাৰণে আমি তেওঁক কোনো বাক্যৰে আমি ব্যক্ত নকৰিলেও হয়। এতিয়া প্ৰশ্ন আহিছে, প্ৰাৰ্থনা আমি কিয় কৰিব লাগে? সাধাৰণ অৰ্থত আমি ক'বলৈ গ'লে প্ৰাৰ্থনা আমি কিয় কৰোঁ? প্ৰাৰ্থনা আমাৰ যেতিয়া পৰীক্ষা আহে, আমি তেতিয়া একদম পঢ়ি মেলি আৰু ভগৱান মোক যেনে তেনে আৰু পাছ কৰাই দিবা। কিবা এটা বস্তু লাগিলে, বিপদত পৰিলে আমি প্ৰাৰ্থনা কৰোঁ। আমি সহজতে সেই বুলিয়েই ভাবোঁ। কিন্তু আমাৰ জীৱনটো মানে এটা অনুশীলন কৰিহে আমি জীৱনটো আগবঢ়াই নিব পাৰোঁ। মানে অনুশীলন হৈছে মানে এক জীৱনজোৰা প্ৰক্ৰিয়া। অনুশীলন কৰি থাকিলে সকলো কাম সহজ আৰু অভ্যাসগত হৈ পৰে। সেইটো আমি সকলোৱে জানো। যিকোনো এটা কাম কৰি থাকিলে সি আমাৰ অভ্যাসগত হৈ যাব আৰু সেই কামটো কৰিলে আমাৰ ভাল ফল পাম নে বেয়া ফল পাম, সেইটো আমি নিজে বিচাৰ বিবেচনা কৰি চাব লাগিব। আৰু বিজ্ঞানৰ মতে
প্ৰত্যেক ক্ৰিয়াৰে প্ৰতিক্ৰিয়া আছে। ঠিক সেইদৰে আধ্যাত্মিক শাস্ত্ৰৰ মতে প্ৰত্যেক কৰ্মৰে কৰ্মফল থাকে। বেয়া কৰ্ম কৰিলে বেয়া ফল আৰু ভাল কৰ্ম কৰিলে ভাল ফল থাকিব। সেয়েহে আমি শিশু কালৰ পৰাই প্ৰাৰ্থনা কৰাটো অনুশীলন কৰাব লাগে শিশুসকলক, আৰু সেইদৰে আমি অনুশীলন কৰা থাকিলে শিশুসকলৰ ভৱিষ্যতৰ জীৱন প্ৰক্ৰিয়া ভালদৰে পৰিচালিত হ'ব। আমিতো শিশুসকলক সৰুৰে পৰা প্ৰাৰ্থনা কৰাবলৈ অনুশীলন কৰাব লাগে, কিন্তু বিদ্যালয়তনো প্ৰাৰ্থনা কিয় কৰাব লাগে? আমি বিদ্যালয়লৈ গৈছোঁ, বিদ্যালয়খনত আমি পঢ়িবলৈ গৈছোঁ, পঢ়া শুনা কৰিবলৈ গ'লেই হৈ গ'ল। কিন্তু বিদ্যালয়ৰ প্ৰাৰ্থনা সভাই ছাত্ৰ ছাত্ৰীসকলৰ মানসিক, শাৰীৰিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনত সহায় কৰে। প্ৰাৰ্থনাই ক্ষমা আৰু সহানুভূতি, সাধুতা, নম্ৰতা, বিনম্ৰতা, ভাতৃত্ববোধ, আত্মীয়তা উপলব্ধি কৰায়। ইয়াৰ দ্বাৰা তেওঁলোকৰ নৈতিক চৰিত্ৰ গঠনত সহায় হয়। এতিয়া প্ৰশ্ন আহি পৰিছে, আমি প্ৰাৰ্থনানো কিয় কৰিব লাগে? প্ৰাৰ্থনা কৰিলে আমাৰ কি উপকাৰ হয়? আৰু প্ৰাৰ্থনা নকৰাকৈও আমি থাকিব পাৰোঁ। সেইটোতো আমাৰ জীৱনৰ এটা অবিচ্ছেদ্যটো অংগ নহয়। এইটো প্ৰাৰ্থনা নকৰিলে আমি জীয়াই থাকিব নোৱাৰিম, সেইটো নহয়। তথাপিতো আমি প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনা কিয় কৰিব লাগে? প্ৰাৰ্থনাৰ দ্বাৰা আমাৰ কি উপকাৰ হয়? প্ৰাৰ্থনাৰ দ্বাৰা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মন স্থিৰ হয়, পবিত্ৰতা বাঢ়ে। প্ৰাৰ্থনাৰ দ্বাৰা অস্থিৰ মন শান্ত কৰি তোলে, মগজুৰ উৰ্বৰা শক্তি বৃদ্ধি হয়, মনোযোগো বৃদ্ধি হয়। আৰু নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিলে ব্যক্তিৰ ইচ্ছা শক্তি, যিটোক আমি কওঁ উইল পাৱাৰ, বাঢ়ে, দৃঢ় হয়। একাগ্ৰতা, কনচেনট্ৰেশ্যনটো আমাৰ বাঢ়ে। আৰু বৰ্তমান সমাজত যি চলি আছে যুৱ উচ্ছৃংখলতা, সেইটো আমাৰ দূৰ হ'ব। সকলো নৈতিকতা আৰু শিষ্টাচাৰ গুণৰ অধিকাৰী হ'ব। আৰু আমি মহাত্মা গান্ধীৰ জীৱনৰ পৰাই গম পাব পাৰি যে প্ৰাৰ্থনাই মানুহক আশাবাদী কৰি তোলে, প্ৰাৰ্থনাই ৰোগ নিৰাময়ত সহায় কৰে। সেয়েহে আমি শিশুসকলক সৰুৰে পৰা প্ৰাৰ্থনাটো অনুশীলন কৰাব লাগে। পুথিগত জ্ঞানৰ লগতে আধ্যাত্মিক জ্ঞানো পৰিচয় কৰাই দিয়াটো আমাৰ অভিভাৱকসকলৰ প্ৰধান কৰ্তব্য। ধন আৰু যশেই জীৱনৰ সকলো নহয়। আমাৰ মানসপটত ভাহি থকা কেইজনমান স্বনামধন্য ব্যক্তি হৈছে মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, বিবেকানন্দ, লক্ষ্মীনাথ বেজবৰুৱা আদি সকলৰ মহাপুৰুষসকলৰ জীৱনৰ শৈশৱ কালছোৱাত নৈতিক শিক্ষাটো আৰু প্ৰাৰ্থনাৰ প্ৰভাৱ দেখা পোৱা যায়। এই ক্ষেত্ৰত সেইকাৰণে আমি অভিভাৱকসকল সজাগ হ'ব লাগে। আজি ভিডিঅ'টো ইমানতেই শেষ কৰিব বিচাৰিছোঁ। আৰু যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে আঙুলিয়াই দিব। মই নিজৰ অভিজ্ঞতাৰ পৰা, মই নিজৰ ব্যক্তিগত জীৱনৰ পৰাই মই এইখিনি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেন্তে লাইক কমেণ্ট কৰিব, আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দিবলৈ বিচাৰি আছোঁ। আপোনালোকে সঁহাৰি জনালে ভাল হ'ব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। শুভৰাত্ৰি।